भैया थैंक यू Thank you so much. Thank you. Thank you. তো শিল্পা চেত্ৰী যে ওচৰৰ পৰা দেখাত কেনেকুৱা তাৰমানে গোটেইখিনি মিলি 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 এটা পৰিয়ালৰ চক গোটেইখিনি মিলি হয় এয়া চক এই গোটেই মাফলাৰ এই পেটতো আছে ইয়াতো সেই পকেটতো আছে ইমান বেছি মৰম মানে মই এক্সপেক্ট কৰা নাছিলোঁ ইমান বেছি যে মৰম পাম বুলি গাইজ চক এয়া কি দেখিলোঁ চক এয়া টাৰ্কি কুকুৰা নমস্কাৰ অসম গাইজ এণ্ড গুড মৰ্ণিং আজি পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ মিংমাঙৰ পৰা কালি মই এই মিংমাং গাঁওখনতে আছিলোঁ আৰু যিহেতু আপোনালোকে গম পাইছে অলৰেডি যে মই বিনা পইচাত অল আছাম ট্ৰেভেলিং কৰিছোঁ হিচাইকিং কৰি লিফ্ট লৈ তো যোনে যোনে ভিডিঅ' নাই চোৱা লাষ্ট ভিডিঅ'টো যোনে যোনে নাই চোৱা চাই ল'ব মোৰ চেনেলত আপলোড কৰা হৈ গ'ল অলৰেডি আৰু এই দাদাসকলে মোক বহুত মানে কি ক'ম আৰু বহুত মৰম কৰিলে মই সঁচাকৈ কি ক'ম আৰু এই দেখিছেনে গামোচা যে ডিঙিত পূৰা ওলোমায়ে দিলে তাৰমানে এতিয়া মই কি কয় হিচাইকিং কৰা মানুহ ট্ৰেভেলিং কৰা মানুহ মানে এইবোৰ নিবলৈ অকণমান অসুবিধা হয় তথাপিতো মৰম দিছে বহুত ভাল লাগিছে আৰু কুকুৰা কেইজনী মাৰিলে জানো মই নাজানো তাৰমানে নাখাং বুলি ক'লেও মানে খুৱাই তাৰমানে কি ক'ব এয়া হৈছে মৰম ঠিক আছে তো ধন্যবাদ আপোনালোকে মোক মৰম দিয়াৰ বাবে আৰু এওঁৰ যে এটা ফেচবুক পেজ আছে মানে কি আছিলে নামটো শিৱ মিলি ফেচবুক পেজ আছে মোৰ হয় হয় সকলোকে নমস্কাৰ মাইনা দি এই ষ্টাইলৰ চেনেললৈকে সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ দাদাই বহুতখিনি অসম যাত্ৰা অল আছাম ট্ৰেভেলিং কৰিব বিচাৰিছে আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব সকলোৱে মৰম কৰিব তো গাইজ আপোনালোকে ফ'ল' কৰিব এওঁৰ ফেচবুক আইডিটো মই মেনশ্যন কৰি দিম ডিছক্ৰিপশ্যন বক্সত নহ'লে কমেণ্ট বক্সত মেনশ্যন কৰি দিম আপোনালোকে প্লিজ গৈ ফ'ল' কৰিব তো থেংক ইউ ছ' মাছ আকৌ লগ পাম ঠিক আছে থেংক ইউ আৰু দাদাক লগ পাই বহুত ভাল লাগিল আৰু আজি ৰাতিত আমাৰ ঘৰতে থাকিছিলেহি হয় আৰু কেনেকৈ লাগিছে আমাৰ থাকি মানে বহুত ভাল লাগিছে একদম এনেকুৱা লাগিছে যে মই নিজৰ ঘৰত আছোঁ ইমানেই মৰম দিছে আৰু কি এনেকুৱা যদি মৰম পাওঁ নহয় সঁচাকৈ মটিভেশ্যন আৰু আহি যায় এনেকুৱা লাগে যে মই কি অসম কি গোটেই পৃথিৱীখনে ঘূৰিম তেনেকুৱা লাগে তাৰমানে বাই তো গাইজ বহুত বেছি ভয়ংকৰ মৰম কৰিছে চক এই গোটেই মাফলাৰ এই পেটতো আছে ইয়াতো সেই পকেটতো আছে মানে কি ইমান বেছি মৰম মানে মই এক্সপেক্ট কৰা নাছিলোঁ ইমান বেছি যে মৰম পাম বুলি তো আৰু উৎসাহ বাঢ়ি গৈ আছে আজি মোৰ মানে টাৰ্গেট হৈছে আপোন পেগু আপোনালোকেতো চিনি পাই চাগে ছুপাৰ ডান্সাৰ গৈছিলে বহুত ফেমাছ হৈছিলে বহুত ধুনীয়া ডান্স কৰে চ' মই আজি টাৰ্গেট কৰিম যে তাৰ ঘৰলৈ যাম আৰু তাৰ অকণমান কথা পাতিম বা কেনেকুৱা কি আপোনালোকে চাবলৈ পাব বাছ ভিডিঅ'টো চাই থাকক গাইজ চক এয়া কি দেখিলোঁ চক এয়া টাৰ্কি কুকুৰা টাৰ্কি নে তুৰ্কী কি কয় জানো আপোনালোকে ক'ব এয়া জাষ্ট মই আগতে মোবাইলত দেখিছিলোঁ কি কয় ভিডিঅ'বিলাকত দেখিছিলোঁ কিন্তু আজি ফাৰ্ষ্ট টাইম লাইভ দেখিছোঁ চক কিমান ধুনীয়া চক খং কৰিছে নেকি নাজানো দেই এয়া চক এয়া মুখৰ ডিজাইনটো চক এয়া চক অ' মাই গড গাইজ ডিঙিত ওলমাই লৈ গৈ থাকিলে মানে কিছুমানে পূৰা চাই তাৰমানে মোক যে কিবা MLA মিনিষ্টাৰ নেকি কিবা ইলেকশ্যন উঠিছে নেকি তেনেকুৱা মানে নিজকে অকণমান মানে লাজ ফিলিং হয় তাৰমানে সেইটো কাৰণে এই হাতত লৈ গৈছোঁ আৰু চাং আগত ক'ৰবাত কেৰি বেগ পালে মানে কেৰি বেগৰ ভিতৰত ভৰাই কিনে লৈ যাম আৰু মেইন কথাটো হ'ল কি ডাঙৰ মোৰ ট্ৰেভেলিং বেগ নাই এই জাষ্ট মোৰ কাপোৰ দুখন লৈ আহিছোঁ আৰু থকা মেলা কিবা কেম্পিংবোৰ লৈ আহিছোঁ আৰু ডাঙৰ নাই তাৰমানে সেইটো কাৰণে মানে কি এইবোৰ যে মানুহে যে মৰম দিয়ে জেগাই তো নিবলৈ মানে অসুবিধা হয় সিমানে প্ৰব্লেম নহ'লেতো ল'ব বিচাৰোঁ মানে ভাল লাগে মানে কোনোবাই যদি মৰমত দিছে সেইটো ল'ব লাগে তাৰমানে তো এতিয়া যাত্ৰা আৰম্ভ কৰোঁ লিফ্টটো নলওঁ আজি অকণমান খোজকাঢ়ি যাবলৈ চেষ্টা কৰোঁ যিহেতু গাঁৱৰ এৰিয়া হয় গাঁৱৰ অকণমান মানে পৰিৱেশটো চাব লাগে মানে অনুভৱটো কৰি চাব লাগে কিমান ধুনীয়া ৱাও হাৱা আৰু কালি গোটেই ৰাতিটো বৰষুণ দি আছিলে গোটেই ৰাতিটো বৰষুণ মই ভাবিছিলোঁ যে আজি হিচাইকিং নহ'বই তাৰমানে কাৰণ বৰষুণ দিলে তাৰমানে কি হয় মানুহে হিচাইকিং নিদিয়ে তাৰমানে লিফ্ট নিদিয়ে তো ওলাই যাবলৈও বেয়া ভিডিঅ' বনাবৰ কাৰণেও বেয়া তো অকণমান ভাল হৈছে এতিয়া বতৰটো তো ওলাই গৈছোঁ আৰু তো ব'লক ক'ত যায় অঁ এই লিফ্ট দিব নি চাইকেলত অকণমান লিফ্ট দিব নি হ'ব জওক চাইকেলত পাম নাই বুলি কৈছে তাৰমানে গৈ আছোঁ মৰি কেম্প তিনিআলি ইয়াৰ পৰা প্ৰায় 5 কিলোমিটাৰমান হ'ব আৰু গাইজ বৰষুণ দিওঁ অৱস্থা আৰু এটা ইয়াত মানে হিচাইকিং কৰাটো বহুত প্ৰব্লেম তাৰমানে
ইয়াত মানে হেৰি কয় লিফ্টটো সোনকালে নাপায় দাদা অকণমান আগলৈ লিফ্ট দিব নি ৰিজেক্ট মানে ইয়াত মানে পটকতে নাপায় মানে লিফ্টটো যে তো গৈ আছোঁ পটাপট যাওঁ মৰি কেম্প তিনিআলি কচুতলি সেই জেগালৈ যাব লাগিব তাত মানে আপোন পেগুৰ ঘৰ বুলি কৈছে তো যাওঁ লগ কৰোঁ অকণমান 2,000 years later. তো গাইজ ফাইনেলি পাই গ'লো আপোন পেগুহঁতৰ ঘৰত আৰু এয়া মোৰ ওচৰত কোন আছে চক এয়া চক তো গাইজ আপোনালোকে দেখিছিলে চাগে DID লিটল মাষ্টাৰত আমাৰ ককা কিমান ফেমাছ হৈ গৈছিলে তো ককা মই আপোনাক এটা এই প্ৰশ্ন এটা সুধিব বিচাৰোঁ কি কয় শিল্পা চেত্ৰী যে ওচৰৰ পৰা দেখাত কেনেকুৱা তাৰমানে শিল্পা চেত্ৰী দেখাত বৰ সুন্দৰ আৰু মানে ক'বলৈ নহয় আৰু মোতকৈ বহুত ওখ আপোনালোকৰ বহুত ওখ ন মই অলপ মানে এনেকৈ চাবলগীয়া হয় আচ্ছা আৰু ফিল্মত যে যেনেকা হেৰি ভিডিঅ'ত যে যেনেকা তাতো যে ধুনীয়া আছিলে ঠিক তেনেকেই মানে ৰিয়েলতো বহুত বগা তাতো যে বহুত ধুনীয়া তাৰমানে হেণ্ডচম আৰু কি কয় আপোন পেগুৰ বিষয়ে কি ক'ব আপুনি কিমান প্ৰাউড কৰে সেইটো বিষয়ে অকণমান কওকচোন আপোন পেগু সৰুৰে পৰা ময়ে ডাঙৰ দীঘল কৰিছোঁ আৰু তাই যেতিয়া নেকি মুম্বাইত ডান্স কৰিবলৈ DID গ'ল তেতিয়াৰে পৰা মোৰ বহুত ভাল লাগিছে হয় কিয়নো মোৰ কষ্টৰ ফলটো আপোনাৰ কষ্টৰ ফলটো মানে তাই মানে মোক দেখুৱাই দিছে সেইকাৰণে মোৰ বহুত ভাল লাগে আপোনাক এতিয়া ক'ৰবাত গ'লেও মানুহে চিনি পায় তাতো বুলি ন চিনি পায় প্ৰায় মানুহে চিনি পায় ককাহঁতে যে ক'ৰবাত ওলাইছিলে মানে তাতোহঁতে ক'ৰবাত প্ৰগ্ৰাম এটা আছে বুলি কৈছে আপোন পেগুৰ তো এতিয়া আপোন পেগু ওলাই আছে মই তাকো অকণমান কথা বতৰা পাতি কিনে আৰু তাতোহঁতক যাবলৈ দিম আৰু গাইজ প্ৰথমতে আমাৰ মৰমৰ মাফলাৰেদি সন্মান জনাই লৈছোঁ আৰু তুমি আৰু আগুৱাই যোৱা একো নাই ঠিক আছে আৰু আগুৱাই যোৱা আৰু কেনেকুৱা ফিলিং তোমাৰ এতিয়া কেনেকুৱা চলি আছে মানে ডান্সৰ এতিয়া বহুত ভাল চলি আছে আৰু মোৰো ডান্স একাডেমি অপেনিং কৰিছোঁ মই আপোন পেগু ডান্স একাডেমি বুলি তাত ষ্টুডেণ্টছো আছে আৰু টিচাৰো আছে আৰু মানে তাত আপোনালোকে আহিব পাৰে আৰু হয় গাইজ মই ডান্স ক্লাছটো আপোনালোকক দেখুৱাম মই ডান্স একাডেমি সেই কি কয় মৰিগান তিনিআলিত আছে হয় না মই দেখুৱাম অলপ পাছত সিহঁতি মানে ক'ৰবাত যাব তাৰমানে ভাল এটা প্ৰগ্ৰাম আছে আজি তো মই মানে বেছি টাইম নলওঁ অলপমান ল'ম তো এটা মই প্ৰশ্ন সুধিব বিচাৰোঁ মানে এতিয়া বহুত নিউ কমাৰ্চ আছে মানে ডান্স গোটেই শিকি আছে হয় নাই বহুতে অসম বাহিৰত ডান্স কৰিব বিচাৰে যেনেকৈ ডান্স প্লাছে হওক ডান্স ইণ্ডিয়া ডান্সে হওক লিটল মাষ্টাৰে হওক ছুপাৰ ডান্সাৰে হওক তো তেওঁলোকক কি টিপছ দিবা কেনেকৈ তালৈ মানে ৰাস্তাটো কেনেকৈ হ'ব তাৰমানে কেনেকৈ গ'লে ক'ত কেনেকৈ কি হ'ব এইটো অকণমান তুমি ক'ব পাৰিবা নেকি ফাৰ্ষ্ট मैं हिंदी कॉले हो ओके मैंने यू कैन से थैंक यू सो हम लोग को मेहनत बहुत ही ज़्यादा करना है उसके बाद हम लोग को मीन्स अच्छे से मेहनत करके प्रैक्टिस वगैरह मतलब करके फिर अगर वो ऑनलाइन ऑडिशन स्टार्ट हो गया तो उसके उधर में वीडियो अपना 1 मिनट या फिर 2 मिनट का गाना मतलब प्रैक्टिस कोरियोग्राफी करके उसको सेंड करना है उधर फिर अगर आप सिलेक्ट हो जाएंगे तो फिर आपको उधर बुला दिया जाएगा एंड सबसे पहले तो आप लोग को मेहनत तो बहुत ज़्यादा करना पड़ेगा ধন্যবাদ তো মেইন পইণ্টটো এইটোৱে যে ভালকৈ প্ৰেক্টিছ কৰিব লাগে জোচ দি ডান্স শিকক মানে A to Z শিকক তাৰপিছত আপুনি অনলাইন ডান্স ক্লাছ কি কয় অনলাইন অডিশ্যন দিব পাৰে নহ'লে অফলাইন অডিশ্যন হয় ন জেগাই জেগাই ডিষ্ট্ৰিক্টে তাৰপিছত যদি চিলেকশ্যন হয় তো ইয়াৰ কিয়া বাতে তো ধন্যবাদ ইমানটো টাইম দিয়াৰ বাবে আৰু মই এতিয়া অল আছাম ট্ৰেভেলিং কৰি আছোঁ তাৰমানে বিনা পইচাত গোটেই অসম ঘূৰি আছোঁ তাৰমানে ঠিক আছে মাইনা ডি ষ্টাইল ইউটিউব চেনেল মাইনা মিলি তেওঁ অল অসম বিনা পইচাত ঘূৰি আছে আৰু ইউটিউব চেনেল বনাই আছে আপোনালোকে সকলোৱে চাব চাই কমেণ্টো কৰিব লগতে ভাল বেয়াৰ কথাও ক'ব আৰু সকলোৱে ছাপোৰ্ট কৰিব থেংক ইউ তো গাইজ চবকে দেখুৱালোঁ তাতকো দেখুৱালোঁ আৰু আপোন পেগুকো দেখুৱালোঁ এতিয়া ইম্পৰ্টেণ্ট চবতকৈ ইম্পৰ্টেণ্ট আমাৰ ইয়ায়ক দেখুৱাইছোঁ হাই ইয়ায় হাই কি খবৰ ভালে আছোঁ বাৰু টিভিত দেখি বহুত ভাল লাগি আছিলে বহুত দিনৰ পৰা লগ কৰিম বুলি আজি সৌভাগ্য মোৰ যে আহি পালোঁ सो आप लोग प्लीज़ भैया के चैनल को सब्सक्राइब लाइक कमेंट शेयर बहुत सारा सपोर्ट कीजिए बहुत सारा प्यार दीजिए भैया थैंक यू Thank you so much. Thank you. आपके लिए ये तो बनता है या थैंक यू तो
কিপ ৱৰ্কিং এণ্ড কিপ ডান্সিং প্ৰেক্টিচ you. টু মেক ইণ্ডিয়ান প্ৰাউড তো গাইজ আপোনালোকক দেখুৱালোঁ এয়া আপোন পেগু তো বহুত বহুত ধন্যবাদ মোক টাইম দিয়াৰ বাবে আৰু আজিকালি তুমিতো বিজি হৈ থাকিবই লাগিব আজি ক'ত প্ৰগ্ৰাম আছে কোৱাচোন আজি মোৰ হাৰমতিত প্ৰগ্ৰাম আছে হাৰমতিত তো গাইজ আজি যোনে যোনে হাৰমতিত আছে মানে ওচৰে পাজৰে নিশ্চয় আহিব এওঁ প্ৰগ্ৰাম চাবৰ কাৰণে তো থেংক ইউ ছ' মাছ ইমান মানে মোক টাইম দিয়াৰ বাবে এবাৰ হেৰি চেল্ফি গাইজ আপোনালোকে বিশ্বাস কৰিব নোৱাৰিব এয়া যিমানবোৰ দেখিছে নাই এই গোটেইখিনি অকল এটা পৰিয়ালৰ মানে এটা পৰিয়াল বুলি ক'ব লাগিব এটা টাইটেলে মিলি পৰিয়াল হয় তাৰমানে আৰু বহুত ভাল লাগিছে গাইজ মোক মানে অকণমান সম্বৰ্ধনা জনাম বুলি কৈছে কিবা এটা সন্মান কৰিম বুলি কৈছে তো থেংক ইউ ছ' মাছ দাদাসকল মোৰ লাজো লাগিছে মানে এনেকুৱা মোক মানে এনেকুৱা এটা মানে মই হেৰি কয় সন্মান মই নিবিচাৰোঁ তাৰমানে আপোনালোকৰ আশীৰ্বাদ পালে ভাল ভিডিঅ'বোৰ চাই থাকিলে ভাল আৰু এই গাঁওখনৰ নাম কি আছিলে পিৰিকা মিংমাং গাঁও তো বহুত মৰম পাইছোঁ থেংক ইউ ছ' মাছ গাইজ আৰু আপোনালোকে আহিব কেতিয়াবা মিংমাঙলৈ আৰু আপোনালোকেনো গম পাব মানুহবোৰ বহুত সহজ সৰল তো থেংক ইউ ছ' মাছ সঁচাই গাইজ পুৰা লাজ লাগিছে মোৰ এনেকুৱা সন্মান যে মানে মৰমতে দিছে মোক কিন্তু এনেকুৱা মানে মানে অকণমান বেয়া লাগে নিজকে তাৰমানে সেয়াই আপুনি মিলিয়ে মাবি পুৰা এই যিমান আছে না গোটেইখিনি মিলি এটা পৰিয়ালৰ চক গোটেইখিনি মিলি হয় এয়া চক এয়া হৈছে আপোন পেগুৰ ডান্স ক্লাছ এয়া একেবাৰে মানে মৰিকেমৰ এই তিনিআলিৰ ওচৰতে আছে তাৰমানে আপোন পেগুৰ হেৰি ডান্স ক্লাছটো গাইজ ডান্স ক্লাছটো লগ কৰা আছে তলা মৰা আছে নহ'লে মই আপোনালোকক দেখালোঁ হয় ভিতৰটো কেনেকুৱা ডান্স ক'ত কেনেকৈ শিকায় তো আপোনালোকে যদি শিকিব বিচাৰে আপোন পেগুৰ ওচৰত তেন্তে ডিটেইলছটো মই দি দিছোঁ গোগামুখৰ পৰা সোমাই আহিব আৰু মৰিকেম একদম ওচৰতে নামঘৰটো আছে সেইটো দেখিছেনে সেই নামঘৰটো আছে দেখিছেনে নামঘৰটোৰ ওচৰতে 2 মহল বিল্ডিং আছে সেই বিল্ডিঙৰ ওপৰতে লিখাই আছে আপোন পেগু ডান্স ষ্টুডিঅ' গাইজ আজিৰ ভিডিঅ'টো ইমানতে দি এণ্ড কৰিছোঁ ইমানতে সমাপ্ত কৰিছোঁ আৰু নেক্সট ভিডিঅ'টো যে বহুত জবৰদস্ত হ'ব কাৰণ নেক্সট ভিডিঅ'ত মই বিনোদ পেগু এক্টৰ বিনোদ পেগু আৰু ছিংগাৰ পবা গৌৰৱ ছাৰক লগ কৰিবলৈ গৈ আছোঁ সেই ভিডিঅ'টো আপোনালোকে নেক্সট ব্লগত চাবলৈ পাব আৰু তাৰপিছত মই আকৌ ওলাই যাম অল আছাম ট্ৰেভেলিং কৰিবৰ কাৰণে তো গাইজ প্লিজ ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব এই জাৰ্ণিটোত যে আপোনালোকৰ মোক বাছ মৰম আৰু ছাপোৰ্ট লাগে তো প্লিজ লগ পাম নেক্সট এপিছ'ডত বাই বাই